নমস্কাৰ বন্ধুবৰ্গ আপোনালোকক স্বাগতম জনাইছোঁ assamgobsakar.com ইউটিউব চেনেললৈ। অসম পুলিচৰ যি 6662টা পদ ওলাইছিলে সেই পদৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু যিসকল প্ৰাৰ্থী আবেদন কৰিছিল তেওঁলোকে এডমিট কেতিয়া ওলাব সেইটোৰ অপেক্ষাত আছিল। ইয়াৰ মাজতে দুখন নোটিছ প্ৰকাশ পাইছে। ইয়াৰ আগৰ নোটিছখন আছিল, ইয়াতে দেখিছে আপোনালোকে আমি নোটিছখন দি দিছোঁ ইয়াতে, যে ইয়াৰ আগত আছিলে যিসকল জেনেৰেল কেণ্ডিডেট আছে, যদি তেওঁলোকৰ EWS ষ্টেটাছ আছে মানে চাৰ্টিফিকেট আছে, তেওঁলোকে সেইটো আপডেট কৰিব লাগিব। আৰু লগতে আমি ইয়াতে আসাম পুলিচৰ যি সিলেবাছ সেইটো দি দিছোঁ, সেইটো ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এতিয়া আহোঁ আমি যে কি নোটিছ নতুনকৈ ওলাইছে এইখন হৈছে সেই নোটিছখন। এইখন প্ৰকাশ পাইছিলে যোৱা 11 ফেব্ৰুৱাৰীত, আৰু 11 ফেব্ৰুৱাৰীত যি নোটিছ প্ৰকাশ পাইছিলে এইখন আমি চাই লৈছোঁ কি আছিলে। ৰেফাৰেন্স Recruitment of 2391 post of Constable UB and 4271 post of Constable AB in Assam Police. It is noticed that 3405 number of applicants did not give their full particulars information including permanent address and districts while submitting online applications. As a result, issue of admit cards for physical standard test and physical efficiency test to such candidate is not possible as the center for PSD and PET are allotted against permanent district and reflected in the admit cards. The list of such candidate has been uploaded in SLPRB website slprbassam.in with effect from 13 February 2020 to 29 February 2020. অৰ্থাৎ যিসকল কেণ্ডিডেটৰ তেওঁলোকৰ নিজৰ ইনফৰমেশ্যন দিয়া নাছিলে, অৰ্থাৎ নিজৰ জিলাখন কি হয় সেইটো দিয়া নাছিলে, সেইকাৰণে তেওঁলোকৰ কাৰণে PSD বা PETৰ কাৰণে যি এডমিট ওলাব সেই এডমিট প্ৰকাশ কৰিব নোৱাৰিব, কাৰণ তেওঁলোকৰ পাৰ্মিনেণ্ট যি জিলা হয় তাত সেই এড্ৰেছতে তেওঁলোকৰ এডমিট ওলাব। গতিকে যিসকল কেণ্ডিডেট এই 3405 জন কেণ্ডিডেট, এই লিষ্টখন আমি এই লিংকত দি দিম, আপোনালোকে ডিছক্ৰিপশ্যনত পাই যাব, সেই তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এই কেণ্ডিডেটসকলে 13 ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ পৰা তেওঁলোকে 29 ফেব্ৰুৱাৰীলৈকে নিজৰ যি এড্ৰেছ বা জিলা আছে সেইটো আপডেট কৰিব পাৰিব slprbassam.in এই ৱেবছাইটত। আমি এটা চাই লৈছোঁ আমি সেই লিষ্টখন ক'ত পাম। লিষ্টখন হৈছে আমি ডিছক্ৰিপশ্যনত দিয়াৰ পিছত আপোনালোকে যিটো লিংক ক্লিক কৰিব, এনেকৈ পেজখন খোল খাব, তাতে আপোনালোকে এইটো চেক ইউৰ নেম হিয়াৰ, ইয়াতে ক্লিক হিয়াৰ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব আৰু এটা PDF ফাইল খোল খাব, তাতে নিজৰ নামটো এণ্ট্ৰি কৰি চাওক, চাৰ্চ কৰি চাওক। যদি আপোনাৰ নামটো আছে তেতিয়াহ'লে আপোনালোকে নিজৰ যি ডাটা সেইটো কাৰেকশ্যন কৰিব লাগিব। এইটো আমি লিংকটো দি দিছোঁ, এইটোতো আপোনালোকে ক্লিক হিয়াৰ যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজ এখন খোল খাব। ইয়াতে প্ৰথম যিটো আছে নোটিছ কৰিজেণ্ডাম, ইয়াতে দেখিছে যে ডাউনলোড নোটিছ, যিটো আমি নোটিছখন আপোনালোকে ক'লোৱে, আৰু ডাউনলোড কেণ্ডিডেট লিষ্ট যি 3405 কেণ্ডিডেট আছে ইয়াতে লিষ্টখন আছে। ইয়াতে আপোনালোকে যাব, ইয়াতে দেখিছে ক্লিক হিয়াৰ টু আপডেট, অৰ্থাৎ কি আপডেট কৰিব দিছে, অনলাইন এপ্লিকেশ্যন পৰ্টেল ফৰ আপডেশ্যন অফ এড্ৰেছ ইজ লাইভ নাও, অৰ্থাৎ এতিয়া বৰ্তমান আপোনালোকে এড্ৰেছটো আপডেট কৰিব লাগিব। কিন্তু সকলোৱে নহয়, যি 3405 কেণ্ডিডেট হয় তেওঁলোকে নিজৰ এড্ৰেছ দিয়া নাছিলে, নিজৰ যিখন জিলা পাৰ্মিনেণ্ট জিলা সেইখন দিয়া নাছিলে, তেওঁলোকৰ কাৰণে এডমিট SLPRB আসামৰ পৰা ওলাব মানে তেওঁলোকৰ কাৰণে দিব পৰা নাই, সেইবাবে এই আপডেটটো বিচৰা হৈছে। গতিকে তেওঁলোকে নিজৰ যি ডিটেইলছ আছে সেইটো সোনকালে আপডেট কৰক। আজিৰ পৰা আৰম্ভ হৈছে, 29 ফেব্ৰুৱাৰীলৈকে চলিব, তেওঁলোকে আপডেট কৰক। আৰু যদি আপডেট নকৰে তেওঁলোকৰ কাৰণে যি এডমিট সেই এডমিট প্ৰকাশ নহ'ব বুলি নোটিছখনত লিখিছে। গতিকে এয়া আছিল শেহতীয়া খবৰ। আশা ৰাখিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টো ভাল পালে, আৰু যদি ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক। সেইসকল কেণ্ডিডেট যিসকলে এই পোষ্টত আবেদন কৰিছে নিশ্চয় তেওঁলোকে এই খবৰটো নাপাব পাৰে কিছুমানে, গতিকে আপোনালোকে শ্বেয়াৰ কৰক যিমান পাৰে। সেইসকল কেণ্ডিডেটৰ ওচৰতো এই নোটিছখন যাওক, কাৰণ যদি কোনোবাই আবেদন কৰিও তেনেকুৱা এই ভুলটোৰ কাৰণে হয়তো তেওঁলোকে এডমিট প্ৰকাশ নাপাব পাৰে, বহুত আশাত আবেদন কৰিছে। গতিকে এইখিনি কৰক। আৰু যদি আমাৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে আৰু এনেকুৱা ধৰণে লেটেষ্ট ইনফৰমেশ্যনৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। ধন্যবাদ। জয় অসম।